মই ৰেখামণিয়ে আজি আপোনালোকৰ ওচৰলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এইটো সাই বাবাৰ মন্দিৰত জন্মদিন উপলক্ষে হৈছিলে আৰু এই ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পায় মোক লাইক আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। আৰু এই ভিডিঅ'টো চাই থাকি আপোনালোকৰো নিজৰে ভাল লাগিব বুলি মই আশা কৰিলোঁ। আজি সাই বাবাৰ জন্মদিন উপলক্ষে ইয়াত আয়োজন কৰিছে আৰু খুব ধুনীয়াকৈ আয়োজন কৰিছে চাওক, আৰু সজোৱাটো খুব ভাল হৈছে। তাৰ অলপ আপোনালোকক মই দেখুৱাই দিছোঁ। আপোনালোকেও যদি সাই বাবাক মানে তেনেহ'লে সকলোৱে সফল হ'ব বুলি মোৰ আশা থাকিল। আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিব বুলি আশা ৰাখিলোঁ।